আঁকিছা বেলেগ হৈ ওলাব নাৰদৰ চিনাকি মুখখন আজি বিষ্ণু হৈ ওলাব মানে ড্ৰেছ কৰিবলৈ আছে আৰু এতিয়া ট্ৰেকচুটত বহি আছে আমাৰ এইটো মই ট্ৰেক্টৰ এতিয়া ফেক্টৰী নহয় মানে কথাটো এতিয়া ট্ৰেক্টৰ ড্ৰাইভাৰ টাটা আছিলে আহিলোঁ সেইটোৱে এতিয়া বাকী এয়া মেকআপ কৰি আছে অমৰসীম ভাল সংগীত শিল্পী ভাল মেকআপ আৰ্টিষ্ট তাৰপিছত আমাৰ মাজত আছে ৰাংগা অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভাৱৰীয়া পাইছোঁ আমি ভাওনা কৰিবলৈ লেহেটীয়া গাঁও বাইদেউহঁতৰ দেখুৱাই বাইদেউ তাৰপিছত আজি নাট আছে নিসিংহ যাত্ৰা তাৰপিছত আজি সিহঁতে গাইছোঁ বাকী আমাৰ যুঁজু আছে দেখুৱাই দিয়ে কফিবোৰ তাৰপিছত আজি ড্ৰেছ হৈছে 20 টকীয়া পোচাক যোৰহাটৰ মেকআপত আহিছে অসীম আহিছে আমাৰ এইফালে আছে প্ৰকাশ দা চাৰিদিন মেকআপ চলি আছে তাৰপিছত আৰু সকলোখিনি আছে আমাৰ চন্দন আছে আগতে নাম গাই থাকে আজি বিষ্ণু গাইছে সেয়াই আৰু পাইছোঁ লাহে লাহে মেকআপ হ'ব আৰু সেইটো এটা বৰ ডাঙৰ কথা ক'লে মানে যিহেতু এতিয়ালৈকে নাৰদ উদাসীন ভকত সেই চৰিত্ৰভাগ অভিনয় কৰি আছিলে তেওঁক মানে মানে বিষয়ী হিচাপে প্ৰতিষ্ঠা কৰাবলৈ যথেষ্ট এটা ভাল পদক্ষেপ লৈছে মনদীপ বৰা ঘৰৰ পৰা নাৰদ যিহেতু উদাসীন ভকত তেওঁ এতিয়া যাতে মানে তেওঁৰ বিষয়ী হয় সেইটো কামনাতে এই বিষ্ণু ভাওটো দিয়া হৈছে আৰু এইপিনে কশীপুৰ আজি ৰুদ্দা তাৰপিছত আমাৰ এই ৰাইজক দেখিছে তাতকৈ সোনকালে আহে তাতকৈ দেৰিকৈ যোৱা ল'ৰাকেইজন যি চাউণ্ড ফিট কৰি থাকে খালি যথেষ্ট গালি খায় কিবা এটা যথেষ্ট বেয়া ঘটনা হৈছে মেকআপত আহি পেলাই মোবাইল পিটিকি